হেল্ল' এভৰিৱান, ৱেলকাম টু বিফ'ৰ এক্সাম। বিফ'ৰ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সাধাৰণ জ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। আজি আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নকেইটা যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল জনগণ মন গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ক 24 জানুৱাৰী 1950 চনত। 24 জানুৱাৰী 1950 চনত এই জনগণ মন গীতটোক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। সত্যমেৱ জয়তে নামৰ বাক্যশাৰী তলৰ কোনটো লিপিৰ পৰা লোৱা? সত্যমেৱ জয়তে এই বাক্যশাৰী কোনটো লিপিৰ পৰা লোৱা? ইয়াৰ শুদ্ধ উত্তৰত হ'ব অপশ্যন খ দেৱনাগৰী। দেৱনাগৰী লিপিৰ পৰা এই বিখ্যাত বাক্যশাৰী অৰ্থাৎ সত্যমেৱ জয়তে এই বিখ্যাত বাক্যশাৰী লোৱা হৈছিল। ৩ নং প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গীতটো কাৰ দ্বাৰা ৰচিত? এই প্ৰশ্নটিৰ ৰাইট এনচাৰত হ'ব অপশ্যন খ বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা বন্দে মাতৰম এই গীতটো ৰচনা কৰা হৈছিল আৰু এইটো ৰাষ্ট্ৰীয় গীত, সংগীত নহয়। ৪ নং প্ৰশ্নটোলৈ আহিছোঁ। ৰাষ্ট্ৰীয় সংগীত জনগণ মন গীতটো প্ৰথমবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পৰিৱেশন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন ক কলিকতা অধিৱেশনত। কলিকতা অধিৱেশনতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰা হৈছিল। গতিকে মনত ৰাখিব। ৫ নং প্ৰশ্ন। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দিশ আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ উত্তৰত হ'ব অপশ্যন ঘ 2:3। ৬ নং প্ৰশ্ন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত সম্পূৰ্ণ কৰিব লাগে? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত সম্পূৰ্ণ কৰিব লাগে। গতিকে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 52 ছেকেণ্ড। ৭ নং প্ৰশ্ন। সত্যমেৱ জয়তে এই বিখ্যাত কথাষাৰ কোনখন উপনিষদৰ পৰা লোৱা? সত্যমেৱ জয়তে এই বিখ্যাত কথাষাৰ কোনখন উপনিষদৰ পৰা লোৱা? ইয়াৰ ৰাইট এনচাৰত হ'ব মুণ্ডক উপনিষদ। অপশ্যন ক মুণ্ডক উপনিষদ। মুণ্ডক উপনিষদৰ পৰাই সত্যমেৱ জয়তে অৰ্থাৎ সত্যৰ সদায় জয় এই বিখ্যাত কথাষাৰ লোৱা হৈছিল। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ৮ নং প্ৰশ্ন। ভাৰতৰ ৰাষ্ট্ৰীয় বিৰিখ অৰ্থাৎ ৰাষ্ট্ৰীয় বৃক্ষ আহত কি বুজায় বা কি ইংগিত বহন কৰে? ইয়াৰ উত্তৰত হ'ব অপশ্যন গ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যে আমাৰ ভাৰতৰ এখন ঐক্যভূমি বা ভাৰত এখন ঐক্যভূমি দেশ, এই কথাখিনিয়ে এই বৃক্ষজোপাই ইংগিত বহন কৰে বা এই বৃক্ষজোপাই এই কথাখিনিয়ে বুজায়। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।